আপুনি কাৰোবাক উপহাৰ দিয়াৰ আগতে এই ভিডিঅ'টো এবাৰ চাব। বহু পৰম্পৰাগত বিশ্বাস অনুসৰি কিছুমান বস্তু উপহাৰ হিচাপে দিয়াটো শুভ বুলি ধৰা হয়, কিন্তু কিয় আমি জানো আহক। নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে এটা কথা সদায় মনত ৰাখিব, এই ভিডিঅ'টো কোৱা কথাবোৰ পৰম্পৰাগত বিশ্বাস আৰু বাস্তু জ্যোতিষী ধাৰণাৰ ওপৰত আধাৰিত হয়। ইয়াৰ কোনো বৈজ্ঞানিক নিশ্চয়তা নাই। এক নম্বৰটো হৈছে বহুতে বিশ্বাস কৰে যে ঘড়ী যদি উপহাৰ দিয়ে সম্পৰ্কত দূৰত্ব আৰু সময়ৰ ব্যৱধান বাঢ়ে, যদিও এয়া কেৱল এটা লোকবিশ্বাস হয়। ২ নম্বৰ হৈছে ৰুমাল। কিছুমান ঠাইত ৰুমালক দুখ আৰু চকুলৰ প্ৰতীক হিচাপে ধৰা হয়, সেইবাবে ৰুমাল উপহাৰ নিদিয়াই ভাল বুলি বহুতে বিশ্বাস কৰে। ৩ নম্বৰ হৈছে ধাৰ থকা বস্তু, চুৰি, কটাৰী, কেঁচি এইবোৰ। বাস্তুৰ কিছুমান ধাৰণাত কোৱা হয় যে ধাৰ থকা বস্তু উপহাৰ দিলে সম্পৰ্কত মতভেদ, মনোমালিন্য বৃদ্ধি পায়। ৪ নম্বৰটো হৈছে খালী পাৰ্চ। যদি খালী পাৰ্চ উপহাৰ দিয়ে তেন্তে পাৰ্চটোৰ ভিতৰত মুদ্ৰা বা অলপ টকা ৰাখি দিয়া এটা পৰম্পৰা আছে। খালী পাৰ্চ হৈছে দৰিদ্ৰতাৰ প্ৰতীক বুলি বহু লোকে বিশ্বাস কৰে। ৫ নম্বৰ কলা ৰঙৰ কিছুমান বস্তু, কিছুমান পৰম্পৰাগত সম্পৰ্ক কলা ৰঙৰ উপহাৰ এৰাই চলাই ভাল। অৱশ্যে এই বিশ্বাস সকলো ঠাইতে একে নহয়। ৬ নম্বৰ হৈছে ঝাৰু। বাস্তুৰ কিছুমান ধাৰণাত ঝাৰুক ধন সম্পত্তিৰ সৈতে জড়িত প্ৰতীক হিচাপে ধৰা হয়, সেইবাবে ইয়াক উপহাৰ নিদিয়াই ভাল বুলি বহু লোকে কয়। তেন্তে কি উপহাৰ দিলে শুভ, মই সেইবোৰ কৈছোঁ এতিয়া। ১ নম্বৰ ধৰ্মীয় গ্ৰন্থ, গছ-গছনি যেনে তুলসী বা ফুলৰ গছ দিব পাৰে, মিঠাই বা ফল উপহাৰ দিব পাৰে, বস্ত্ৰ উপহাৰ দিব পাৰে, দীপ বা পূজাৰ যিকোনো সামগ্ৰী উপহাৰ দিব পাৰে। এইবোৰ বস্তু পৰম্পৰাগত শুভ আৰু মংগলৰ প্ৰতীক বুলি ধৰা হয়। মনত ৰাখিব, উপহাৰ আটাইতকৈ ডাঙৰ মূল্য বস্তুত নহয়, ভাল পোৱা, সন্মান আৰু আন্তৰিকতাত। যদি মনৰ পৰা দিয়া হয় তেন্তে সেয়াও আটাইতকৈ ডাঙৰ উপহাৰ হয়। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ফ'ল' কৰিব পাহৰি নাযাব। আৰু আপুনি এইবোৰৰ কোনটো বিশ্বাসৰ বিষয়ে আগতে জানিছিলে কমেণ্টত জনাব।